নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ননষ্টপ ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকৰ সুবিধাৰ বাবে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আমি সকলো বিষয়ৰে পাঠ আৰু প্ৰশ্ন উত্তৰবোৰ এই চেনেলটোৰ যোগেৰে আলোচনা কৰিম। ইয়াৰ উপৰি সাধাৰণ জ্ঞান আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন মহৎ লোকসকলৰ বিষয়েও আলোচনা কৰিম। সেয়ে ভিডিঅ'সমূহ সময়মতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু কাষতে থকা বেল আইকনটো দবাই থবা। তোমালোকক অৰ্থাৎ পঞ্চম শ্ৰেণীৰ প্ৰথম পাঠত এটি ভূপেন্দ্ৰ সংগীত দিয়া হৈছে, অৰ্থাৎ এটি গীত দিয়া হৈছে। এই গীতটি ৰচনা কৰিছে ডক্টৰ ভূপেন হাজৰিকা দেৱে। গীতটিৰ নাম হৈছে অসম আমাৰ ৰূপহী। এই গীতটিৰ জৰিয়তে তেখেতে অৰ্থাৎ গীতিকাৰে কি বুজাব বিচাৰিছে, এই গীতটিৰনো ভাৱাৰ্থ কি অৰ্থ লুকাই আছে ইয়াত, অসমখনক বা অসম দেশখনক কিয় তেখেতে ৰূপহী বুলি কৈছে, তাৰ বিষয়ে আমি আলোচনা কৰিম বা তাৰ বিষয়ে আমি সকলোৱে জানি ল'ম। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গীতটিৰ এই ভাষিটোত প্ৰথমতে অসম দেশখনৰ ৰূপ গুণৰ বিষয়ে বৰ্ণনা দিছে। অসম দেশখনত এনেকুৱা কি ৰূপেৰে ভৰপূৰ হৈ আছে যাৰ বাবে তেখেতে ৰূপহী আখ্যা দিছে। ইয়াত এটি চিত্ৰ দিয়া হৈছে, সেয়া হৈছে অসমৰ প্ৰাকৃতিক চিত্ৰ। গছ গছনি, পাহাৰ পৰ্বত, নদ নদীকে আদি কৰি প্ৰকৃতিৰ এটি বিনন্দীয়া সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা অসম দেশখনক তেখেতে ৰূপহী দেশ বুলি কৈছে। সঁচাকৈয়ে আমাৰ অসমখন প্ৰকৃতিৰ এক অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ। ৰূপহীৰ উপৰিও আন এটি কথা কৈছে, গুণৰো নাই শেষ। এই গুণবোৰনো কি? এই গুণবোৰ হৈছে অসমত বিভিন্ন জাতি জনজাতিয়ে একেলগে বসবাস কৰি অহাৰ পিছতো সমিল মিলে আছে। ধৰ্ম কৰ্ম সকলো দিশতে অসমক কাৰোৰে লগত তুলনা কৰিব নোৱাৰি। বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলিজুলি ঐক্যবদ্ধভাৱে বসবাস কৰি আছে যিহেতু তেওঁলোকৰ স্বকীয় অৰ্থাৎ তেওঁলোকৰ সকলোৰে নিজা সুকীয়া অৰ্থাৎ বেলেগ বেলেগ ভাষা ধৰ্মৰ লগতে অপাৰ কলা কৃষ্টিৰে ভৰপূৰ হৈ আছে। অসম দেশখনক গুণ গাই শেষ কৰিব নোৱাৰা দেশ বাবে গুণৰো নাই শেষ বুলি কৈছে। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এইবাৰ কৈছে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ভাৰতৰ পূৰ্ব দিশৰ অৰ্থাৎ ভাৰতৰ পূব দিশত আমাৰ অসমখন অৱস্থিত। আকৌ কৈছে যে সূৰ্য উঠা দেশ। সূৰ্য উদয় হয় পূব দিশত। আমি সকলোৱে জানো পূব দিশত সূৰ্য উদয় হয়। যিহেতু পূব দিশত সূৰ্য উদয় হয় আৰু আমাৰ দেশখনো ভাৰতবৰ্ষৰ পূব দিশত অৱস্থিত, সেয়েহে ভাৰতৰ পূব দিশৰ সূৰ্য উঠা দেশ বুলি গীতিকাৰে কৈ গৈছে। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। গোটেই জীৱনটোও যদি দিনে নিশাই একাকাৰ কৰি অৰ্থাৎ সমান কৰিও যদি আমি বিচাৰি ফুৰোঁ, তথাপিও এনেকুৱা এখন দেশ নাপাওঁ, এনেকুৱা এখন ৰাজ্য নাপাওঁ যিখন দেশ বা ৰাজ্যৰ মাটি অসম দেশৰ মাটিৰ দৰে অৰ্থাৎ অসম দেশৰ মাটিৰ দৰে ৰসাল সাৰুৱা মাটি কতো নাই। সেয়েহে গীতিকাৰে এই গীত ফাঁকিৰ জৰিয়তে অসমৰ ৰূপ গুণৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰাৰ উপৰি মাটিৰ গুণাগুণৰ বিষয়েও বৰ্ণনা কৰি গৈছে। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, চিৰ বিনন্দীয়া। ইয়াত তোমাৰ বুলি কাক সম্বোধন কৰিছে? অসম দেশক। আকৌ অসম দেশৰ সেউজীয়া পৰিৱেশক চিৰ বিনন্দীয়া বুলি কৈছে। অৰ্থাৎ অসমৰ চাৰিওফালে
অসমক চাৰিওফালে গছ-গছনি পাহাৰ পৰ্বতে আগুৰি ধৰি অতি শুৱনি কৰি তুলিছে। সেইবাবে কৈছে তুমি ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ আৰু তোমাৰ পৰিৱেশ চিৰসেউজীয়া। বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। এইবাৰ কৈছে বহাগতে আমাৰ আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। অসম দেশৰ অসমীয়া বছৰৰ 12টা মাহৰ প্ৰথমটো মাহ হ'ল বহাগ মাহ। এই বহাগ মাহত আমাৰ আই মহুৰা হৈ ঘূৰে। ইয়াতো আই বুলি সম্বোধন কৰিছে অসম দেশক। বহাগ মাহ অহাৰ লগে লগে প্ৰতিজনী অসমীয়া নাৰীৰে গাত তত নাইকিয়া হয়, কিয়নো বহাগত প্ৰতিগৰাকী আই মাতৃয়ে তাঁতত বিহুৱান ববলৈ ইমানেই বেছি ব্যস্ত হৈ পৰে যে মহুৰাৰ দৰে ঘূৰে। তেওঁলোকৰ হাতত সময় নাইকিয়া হৈ যায়। আৰু মাঘত সোণৰ হাতেৰে লখিমী আদৰে। মাঘ মাহত সোণগুটি অৰ্থাৎ ধান চপাই আনি লখিমীক ঘৰলৈ আদৰি আনে। এই গীতটিৰ পিছৰ দফাটো আলোচনা কৰিম পাৰ্ট 2 অৰ্থাৎ দ্বিতীয় অংশত। তোমালোকে ভিডিঅ'সমূহ ক্ৰম অনুসৰি চাই যাবা। ধন্যবাদ।